আজি বনাম দালি, আলু, ভাতকেৰেলা, ভেন্দি একেলগে বনাম। পিঁয়াজ, জলকীয়া, আদা, নহৰু একেবাৰে দি দিছোঁ, তেলত দি দিছোঁ। তাৰপিছত অকণমান ভালকৈ সিজাই ল'বা পিঁয়াজটো। তাৰপিছতে দিম হালধি দিলোঁ, হালধি 1 চামুচ দি ল'লোঁ। তাৰপিছত দিম ধনিয়া অকণমান দি ল'ম, তেতিয়াহ'লে চব্জিটো মানে দালিটো খাবৰ কাৰণে সোৱাদ হয়। সেইকাৰণে ধনিয়া অলপমান দি দিলোঁ। তাৰপিছত অকণমান লাৰি দিবা, পিঁয়াজখিনি হ'ব দিয়া ভাল কৰি। এতিয়া ঢালি দিলোঁ, দালি একেলগে গোটেই ঢালি দিলোঁ। ঢালি দি পেলাই এতিয়া অকণমান লাৰি দিব লাগিব। ভাল কৰি লাৰি দিবা যাতে ভাল কৰি লাগে, তেলটো যাতে চবতে ভাল কৰি লাগে, ধুনীয়াকৈ লাৰি দিবা। তাৰপিছত দিলোঁ নিমখটো জোখত দি ল'বা, যাতে কমো নহয় বেছিও নহয়। পানী যিমান দিব মানে ঠিক তেনেকুৱা পৰিমাণৰ নিমখটো দি ল'বা, তেতিয়াহে চোখাও নহ'ব, পানীও নহ'ব, ঠিক নিয়মত হ'ব। তাৰপিছত অকণমান লাৰি দিয়া, লাৰি দি পেলাই এতিয়া ঢাকাই থৈ দিয়া 5 মিনিট, কমচে কম 3-4-5 মিনিট। ঢাকনখন গুচাই ল'লোঁ। এতিয়া লৈ পেলাই অকণমান লাৰি দিব লাগিব। অকণমান টাইম মানে বেছি কৰি ভাজিলে মানে কি হয়, সোৱাদ হয় বেছি, দালিটো মানে খাবৰ কাৰণে সোৱাদ হয় মানে ধুনীয়াকৈ। আলুটো তাৰপিছত ভাতকেৰেলা ভাজি লাগি যায় মানে, তেলটো ভাল কৰি তাতে অকণমান ভাজা খাই যায় মানে, সেইটো কাৰণে খাবৰ কাৰণে ভাল হয়। আকৌ অকণমান ঢাকি দিলোঁ আৰু 2-3 মিনিট ঢাকি দিলোঁ। তাৰপিছত এতিয়া আৰু অলপ ভাল কৰি লাৰি দিয়া, ধুনীয়া ভাজা খাই গ'ল। চাওঁ, ভেন্দি, আলু, ভাতকেৰেলা তাক মানে ভাজা খাই গৈছোঁ, অকণমান তেলত একেলগে ভাজা খাই গ'ল মানে। ভাজা খাই এতিয়া পানী দি দিলোঁ। পানীটো জোখত দি দিবা। মানুহ যদি 3জন আছে 3জনৰ দি দিবা, 4জন আছে যদি 4জনৰ নিজৰ জোখমতে দি দিবা। পানীটো কিমান লাগে নিজৰ জোখমতে দি দিবা। তাৰপিছত আকৌ ঢাকাই থৈ দিম মিনিমাম 20 মিনিটছ, মিনিমাম 20 মিনিট ঢাকাই থৈ দিম। এতিয়া 20 মিনিটৰ পাছত আকৌ ওলালোঁ। 20 মিনিটৰ পিছত এতিয়া অকণমান সিজি লৈছোঁ আৰু। এতিয়া সিজাৰ পিছত দিম বিলাহী 2টা কাটি দিছোঁ। লাৰিব নালাগে, তেনেকৈ ঢাকাই থৈ দিয়া আকৌ এবাৰ। তাৰপিছত মিনিমাম আৰু 10 মিনিটছৰ পিছত কেনেকুৱা হৈ গ'ল চাওঁ। এনেকুৱা হৈ গ'ল। 10 মিনিটছৰ পাছত বিলাহীটো মানে ভাঙি দি অকণমান আলুও ভাঙি দি, আলুটো ভাঙি দিব লাগিব অলপমান, তেতিয়াহে খাব ভাল। ঘাটনি মাৰি দিব লাগিব মানে। এতিয়া মই ভাতকেৰেলা, আলু আৰু ভেন্দিটো ওলাই ল'ম কাঁহীত ওলাই লৈ পেলাই থৈ দিলোঁ। সেইটো মানে চাটনি বনাম, এক্সট্ৰা চাটনি বনাম। সেইটো দীঘল নহ'ল, সেইটো মানে চাটনি বনাম। এতিয়া দালিটো ঘাটনি মাৰি দিলোঁ, ধুনীয়া কৰি মাৰি দিলোঁ। চাওঁ কেনেকুৱা হৈ গ'ল, হৈয়ে গ'ল দালি। চোৱা, এতিয়া ধনিয়া অকণমান দি দিলোঁ, ধনিয়া অকণমান দি অকণমান লাৰি দিয়া, ফিনিছ হৈ গ'ল দালি। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ চেনেলটোলৈ নতুন আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো টিপি ল'বা।